নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। ৰাতিপুৱা শুই উঠিয়ে ৰ'দজাক দেখাৰ লগে লগে মনটো কিবা এটা ভাল লাগি যায় নহয়নে বাৰু? তাতে আগত অলপ ঠাণ্ডাও পৰিছে, সেইকাৰণে ৰাতিপুৱা শুই উঠি অলপ সময় ৰ'দ লৈ ল'লোঁ। ৰ'দ লৈ মানুহজনো উঠিলে, তেওঁক চাহ একাপ দি লৈ অলপ সময় এনেধৰণে কথা বতৰা পাতিলোঁ। তাৰ মাজতে আকৌ দি ল'লোঁ ফুলগছত অলপ পানী, যিটো বৰষুণ দিয়া নাছিলে, ফুলগছখিনি শুকাই পানী দি ল'লোঁ। মানুহজন এয়া ওলালে মাহীহঁতৰ ঘৰলৈ বুলি। আজি আকৌ মাহীহঁতৰ ঘৰত দোৱা আছিলে, গোলাঘাটত থকা মাহী ঘৰ, তালৈ বুলি মানুহজন গ'ল। মানুহজনক পঠিয়াই ল'লোঁ। ভাবিলোঁ আজি দুপৰীয়া কিনো বনাওঁ, দেখিলোঁ বাৰীতে আছিলে ঢেকীয়া শাক কেইডালে ছিঙোঁ। আৰু মোক শাক এনেও মোৰ প্ৰিয়, আকৌ তাতে ঢেকীয়া শাক ক'বই নালাগে। আৰু ঢেকীয়া শাক কাৰ কাৰ প্ৰিয় ক'ব আকৌ দেই, কমেণ্টত ক'ব নাপাহৰিব। আৰু বাৰীৰ বস্তু যিহেতু এনেও ভাল লাগে, ফ্ৰেছ লগালগ পোৱা যায়। আজিকালি ক'তনো আৰু এনেকুৱা ফ্ৰেছ বস্তু পোৱা যায়, তেনেকৈও পোৱা নাযায়েই, হয়নে নহয় বাৰু কওকচোন। ভাবিলোঁ বাৰীৰ পৰাই ছিঙি খাওঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ বাবে চাই আছে, তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ। আৰু ছাইডতে থকা বেল আইকনটো টিপি দিব। এয়া চাওকচোন ঢেকীয়া শাককেইডাল ছিঙি ল'লোঁ। যিহেতু বেছি নাছিলে ঢেকীয়া শাক, প্ৰায় মাজে সময়ে ছিঙি খায়ে থকা হয়। এইকেইডাল লৈ ঘৰলৈ উভতিলোঁ। ঘৰলৈ উভতি আহি কাটি বাছি লৈ এয়া কেৰাহীখনতে তেলো দিলোঁ, পিঁয়াজো দিলোঁ। পিঁয়াজ দিয়াৰ পিছত মই আকৌ আজি ঢেকীয়া শাক বনালোঁ ডিম দি। এয়া এটাত ডিম ভাঙি দি ল'লোঁ। আপোনালোকে কোনে কোনে ডিম দি ঢেকীয়া শাক খাইছে ক'ব আকৌ দেই। এয়া ডিমটো দি লৈ লৰাই মেলি লৈ ঢেকীয়া শাককেইডালো দি দিলোঁ। তাৰপিছত আদা নহৰু অলপ দি দিলোঁ আৰু অকণমান নিমখ দি ল'লোঁ। এয়া দুপৰীয়াৰ কাৰণে সোনকালে বনোৱা যোৱা কৰি আছোঁ। ছোৱালীজনীও শুই আছে, ভাবিছোঁ তাই উঠাৰ আগতে কাম বনবোৰ সোনকালে কৰি আজৰি কৰি লওঁ, নহ'লে আকৌ শুই উঠি তাই মোৰ কোচৰ পৰা নামিব নিবিচাৰে। অলপ সময় দৌৰা দৌৰিকৈ কাম বনখিনিও এয়া কৰি মেলি লৈ আজৰি হৈ গৈছোঁ। এয়া তাৰ পাছতে আকৌ আজি ভাবিলোঁ ঘৰটো অলপ মুচোঁ, লেতেৰা হৈ আছিলে, সেইকাৰণে বোলো মুচি লওঁ, নহ'লেতো আপোনাৰ সময় মিলাবই নোৱাৰি ইফালে সিফালে কৰোঁতে মেলোঁতে। ভাবিলোঁ ঘৰটো মুচি লওঁ, তাকে অলপ মুচি লৈছোঁ। তাৰ মাজতে আকৌ এটা আহিলে ফোনটো ধৰিব গ'লোঁ। এয়া দেখিছেন 10:19 হ'ল, মোৰ প্ৰায় কাম বন কৰি আজৰি হ'লোঁ। ছোৱালী আকৌ এয়া শুই উঠাই নাই। তাৰ মাজতে আকৌ ভাবিলোঁ যে দুপৰীয়া খাবৰ কাৰণে এটা বিলাহী দি পিটিকা বনাই লওঁ, কাৰণ দুপৰীয়া আজিকালি পিটিকা নহ'লে ভাত কিবা পেটলৈ নোযোৱাৰ নিচিনাই হৈছে। পিটিকাও বনাই ল'লোঁ বিলাহী দি। তাৰপৰা ইয়াৰ ৰেডি হৈ গ'ল আজি ঢেকীয়া শাক চব্জিখন। এয়া চাওকচোন ঢেকীয়া শাক ভাজি, এইফালে আকৌ আজি আছিল বেঙেনাও ভাজি দেই। আকৌ এয়া হৈছে বিলাহী পিটিকা, লগতে আকৌ পাপৰ এখন। আজি ইয়াৰ ৰেডি হৈ গ'ল নিৰামিষ থালিখন। চাওকচোন দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? এয়া ৰেডি হৈ গ'ল আজি নিৰামিষ থালিখন। মানুহজনো গোলাঘাটৰ পৰা দোৱা খাই উভতি আহিলে। আহি আকৌ তেওঁ ক'লে যে ৰ'বা চাহ খাবলৈ মই কিবা এটা বনাওঁ। তেওঁ আকৌ এফালে বনাইছে ব্ৰেড টোষ্ট, ব্ৰেড আৰু ডিম দি ভাজি আছে। মোক ক'লে তুমি বহা যোৱা, মই বনাই আছোঁ, তোমাক দিম। এয়া মানুহজনে বনাই আছে, প্লেটৰ ৰেডি কৰি লৈ মোকো খাব দিছে। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ।